Hi guys, আপোনালোকক আমাৰ চেনেল MHB Sisters লৈ মই বিনে পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ ওচৰলৈ পুনৰবাৰ এটা ৰেচিপি ভিডিও লৈ আহিছো। আজি আপোনালোকৰ ওচৰ অতি বহুত সহজ পিঠাৰ ৰেচিপি ভিডিও এটা লৈ আহিছো। এই পিঠাটো মোৰ মায়ে প্ৰায় ঘৰত বনাই থাকে আৰু ইমানে সহজ পিছদিনাখন যদি কিবা পূজা সুজা থাকে বা ঘৰত কিবা পাতে আলহীক দিবলৈও ভাল হয় বা এনে ঘৰত বনাই খাবলৈও ভাল হয়। আশা কৰো আপোনালোকে চাই ভাল পাব। আৰু যদি হে ভাল পায় তেন্তে প্লিজ লাইক কৰিব আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব। তেন্তে বলক ভিডিওটো আৰম্ভ কৰো। এটা পাত্ৰত মই 2 কাপ সুজি আৰু 1 কাপ আটা লৈ লম। সুজি যিমান দিব তাৰ আধা পৰিমাণত আটা লব লাগিব। আটাৰ খলনি ময়দাও লব পাৰিব, মই আটা লৈছো। এতিয়া মই ইয়াত দিছো আধা কাপ চেনি। চেনিৰ খলনি আপোনালোকে মিঠৈও লব পাৰিব। আধা চামুচ দিছো খোৱা সোডা আৰু 1 চামুচ বেকিং পাউডাৰ। এতিয়া মই ইয়াত 2 চামুচ মৌ দিম। মৌ দিলে কণী নিদিয়াকৈ কেকটোত কণী দিয়াৰ নিচিনা ফ্লেভাৰ এটা আহে আৰু খুবেই ভাল হয়। ইয়াত মই কাজু কিসমিস কেইটামান মিহি মিহিকৈ কাটি পেলাই দিছো। চেৰিও দিব পাৰে আৰু একো নিদিলেও কোনো কথা নাই, এটো অপচনেল হয়। আৰু দিছো ইয়াতে 1 চামুচ ঘিউ। এতিয়া মই 1 কাপ পানী আৰু 1 কাপ গাখীৰ দি পেলাই ধুনিয়াকৈ এখিনি মিক্স কৰি লম। এতিয়া মই এই মিশ্ৰণটোত 4 চামুচ ৰিফাইন দি পেলাই পুনৰ ধুনিয়াকৈ মিক্স কৰি পেলাই বহাই দিম। এতিয়া মই এটা পাত্ৰত অলপমান ৰিফাইন সানি পেলাই এই মিশ্ৰণখিনি বাকি দিছো। এতিয়া অলপমান লৰাই দিছো যাতে বস্তুখিনি ধুনিয়াকৈ বহি যায়। এতিয়া মই এটা প্ৰেসাৰ কুকাৰত এটা ষ্টেণ্ড দি পেলাই এই পাত্ৰটো বহাই দিছো আৰু হুইসেলটো খুলি দিছো। এনেদৰে প্ৰায় 45 মিনিট মান সময়ৰ পাছত চেক কৰিছো। আমাৰ কেকটো ৰেডি হৈ গল। ফ্লেমটো মই লো ফ্লেমত ৰাখিছিলো। কিছুমান মানুহে এই পিঠাটোক সস পিঠা বুলিও কয় আৰু কিছুমান মানুহে কেক বুলিও কয়। খাবলৈ খুবেই ভাল হয়। এয়া চাওক ধুনিয়াকৈ ফুলিছে আৰু ধুনিয়া স্পঞ্জি হৈছে। উল্টা সাইডটো চাওকচোন কি ধুনিয়া হৈছে। এতিয়া এটো কাটি পেলাই আপোনালোকক দেখাম। চাওকচোন কি ধুনিয়া হৈছে। আপোনালোকে এবাৰ বনাই চাব আৰু কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব।